বন্ধুসকল, আজি আলোচনা কৰিম বৰ্গমূল নিৰ্ণয় কৰাৰ সহজ নিয়ম দীঘল হৰণ পদ্ধতিৰ। এটা সংখ্যা ল'লোঁ 15,625। এই সংখ্যাটোৰ বৰ্গমূল নিৰ্ণয় কৰিম। যিহেতু নামটোতেই কোৱা হৈছে দীঘল হৰণ পদ্ধতি, গতিকে আমি এক দীঘল হৰণ পদ্ধতিৰে এই সংখ্যাটো পাতি ল'ম। পাতোঁতে মন ৰাখিবলগীয়া কথা এইটো যে দুটা দুটাকৈ সোঁফালৰ পৰা গোট বনাব লাগে। ইয়াত আণ্ডাৰলাইন কৰি দিয়া হৈছে দুটা দুটা, আৰু প্ৰথমটোত এটা থাকিলে এটা। কিছু ক্ষেত্ৰত ইয়াত দুটা সংখ্যাও হ'ব পাৰে সন্মুখত। তাৰপিছত আমি কি কৰিম, ইয়াত এটা সংখ্যা দিব লাগিব, অৰ্থাৎ যিটো সংখ্যাই আমি ইয়াক হৰণ কৰিম। আৰু মনত ৰাখিবলগীয়া কথা এই পদ্ধতিত এইটোৱেই যে এই সংখ্যাটো যিটো দিম, ইয়াত যিটো সংখ্যা আমি দিম 1, সেই সংখ্যাটো ইয়াতো দিব লাগিব ওপৰতো। গতিকে 1 এগুণ 1। আপোনালোকে নিশ্চয় বুজি পাইছে। যদি 1ৰ ঠাইত 2 দিওঁ তেন্তে ইয়াতো 2 দিব লাগিব। 2 দিলে 2 দুগুণ 4, আৰু 4 হ'লে 1ত কি বেছি হৈ যাব, যিটো হৰণ নিয়মত আমি জানো বেছি দিব নোৱাৰোঁ। ঠিক আছে, তেন্তে তাৰপিছত আমি বিয়োগ কৰিম। 1ৰ পৰা 1 গ'লে 0, 0টো পাতাৰ দৰকাৰ নাই। তাৰপিছত ওপৰৰ পৰা এই 56ৰ যিটো যোৰা, এই যোৰাটো আমি নমাই আনিম। নামি আহিল। ইয়াত মনত ৰাখিবলগীয়া কথা এইটোৱেই যে যোৰা পাতি আমি এইকাৰণেই লৈছিলোঁ, ইয়াত এই নিয়মটো যোৰা হিচাপে নামিব। এনেই হৰণ অংকত 5 এটা সংখ্যা নামিল হয়, কিন্তু বৰ্গমূল উলিয়াওঁতে যোৰা হিচাপে নামিব। ইয়াৰ পিছৰ কথাটো মন দিবলগীয়া, ইয়াত 1ৰ তলত এডাল যোগ চিন দেখা পাইছে। গতিকে এই যিটো সংখ্যা আছে এই একে সংখ্যাটোকে যোগ দিম। এককৰ স্থানত ইয়াত 1 আছে, আৰু এই একে সংখ্যাটোকে যোগ দিম। যোগ দি কি পালোঁ, 2। 2টো মই বাওঁফালে পাতিছোঁ, 2টো মই বাওঁফালে পাতিছোঁ। বাওঁফালে এইকাৰণে পাতিছোঁ, এইটো 2টো ইয়াত সোঁফালে আমি ইয়াত সংখ্যা পাতিম আগৰ দৰেই। এতিয়া কি সংখ্যা পাতিম, ইয়াত যিটো সংখ্যা দিম মনত ৰাখিব, সেই সংখ্যাটো আকৌ ওপৰত 5ৰ ওপৰতো দিব লাগিব। যদি ইয়াত 1 দিওঁ 21, আৰু ইয়াতো দিব লাগিব 1, 21 এগুণ 21। কিন্তু ইয়াত কি দিলোঁ, 2 দিলোঁ, আৰু ওপৰতো 2, 22 দুগুণ 44। যদি ইয়াত 3 দিলোঁহেঁতেন 23 হ'লহেঁতেন, ইয়াতো 3 দিলোঁহেঁতেন। 23ৰ লগত 3 পূৰণ কৰিলে 56ত কি হ'ব, বেছি হৈ যাব। গতিকে আমি নোৱাৰোঁ। গতিকে ইয়াতো 2 দিছোঁ, ইয়াতো 2 দিছোঁ। এই নিয়মটোত এইটোৱেই যে ভাজ্য আমি যাৰ দ্বাৰা হৰণ কৰিম আৰু ভাগফলতো সেইটোৱে দিব লাগিব পাওঁ। ঠিক আছে, এতিয়া আমি বিয়োগ কৰিম। বিয়োগ কৰিলে কিমান পালোঁ, 12। পুনৰ আকৌ একেই নিয়ম হ'ব। এই 25 যিটো, এই যোৰাটো তললৈ নামি আহিব। তাৰপিছত আমি চিন দিলোঁ, আকৌ হৰণ কৰিম। অংকটো এতিয়াও শেষ হোৱা নাই। এতিয়া কি কৰিম, এই 22ৰ এককৰ স্থানত কি আছে, 2 আছে। সেই এককৰ স্থানৰ সংখ্যাটোক আকৌ যোগ দিম। আগত যেনেকৈ 1টো যোগ দিছিলোঁ, 22ৰ লগত 2 যোগ দি 24 পালোঁ। ইয়াক বাওঁফালে পাতি থ'লোঁ, আৰু ইয়াত আমি এতিয়া আগৰ দৰে আকৌ ইয়াত এটা সংখ্যা দিম। কি দিলোঁ, 5 দিলোঁ। ইয়াত যিহেতু 5 দিছোঁ, ইয়াত ভাগফলতো 5 দিব লাগিব। গতিকে ভাগফলত 5 দিলোঁ, কিমান পালোঁ, 1225 মিলি গ'ল। এই 125 হৈছে আমাৰ অংকটোৰ উত্তৰ, অৰ্থাৎ 15,625ৰ বৰ্গমূল 125। আপোনালোকে নিশ্চয় বুজি পাইছে। এই পদ্ধতিটোৰ এটা সুবিধা হৈছে, বহুত ডাঙৰ সংখ্যা, লাখৰ সংখ্যা বা কোটিৰ সংখ্যা বৰ্গমূলো আপোনালোকে এই পদ্ধতিত সোনকালে উলিয়াব পাৰিব। আগৰ ভিডিঅ'টোত আপোনালোকে চাইছিল চুটি হৰণ পদ্ধতি দেখুৱাইছিলোঁ, সেই পদ্ধতিটো কৰিব পাৰি, কিন্তু তাত হৰণটো কৰোঁতে বহুত দীঘলীয়া হৈ যায় ডাঙৰ সংখ্যা হ'লে, আৰু এই নিয়মটো ডাঙৰ সংখ্যা হ'লেও সোনকালে ওলাই যায়। ধন্যবাদ।